গাইজ আমি যুদ্ধৰ নতুন ঠাইখন পালোঁ আৰু যোৱাকালি মানে 19 কিমান ধুনীয়াকৈ বনাইছে মেপখন অসমৰ চাওকচোন বাপৰে। বিধানসভা, ইয়াতে অসম বিধানসভা হয় গাইজ চাওক। গুড ইভিনিং গাইজ, ৱেলকাম টু মাই নিউ ব্লগ। শূন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া বাজিল আবেলি 6টা। মই ভাবিলোঁ এনেই আছোঁ, অলপ ফুৰি আহোঁ বা আপোনালোককো লৈ যাওঁ ফুৰাবৰ কাৰণে। আৰু মই আজি যাম আপোনালোকৰ এইটো জু ৰোডত এখন কালি ব্ৰিজখন পূবত উদ্বোধন কৰিছে, তাত যাম, আপোনালোকক দেখাম, আপোনালোকক চাই থাকক। দিয়ক মই এতিয়া ৰেডি হৈ লওঁ, ৰেডি হৈ লৈ লগ পাই আছোঁ আপোনালোকক। দিয়ক আৰু মই ৰেডি হৈ পেলাই দেখাই আছোঁ দিয়ক। দিয়ক লাষ্ট গেট পালোঁ গাইজ, আমি যাই আছোঁ এতিয়া। আপোনালোকক চাই থাককচোন, গুৱাহাটীখন দেখাই আছোঁ, ৰাতিৰ গুৱাহাটী। এই ধুনীয়া যামে গাড়ী, যাবই নোৱাৰি, গাড়ী চলাখন হৈ যায়, ওলাবৰে মন নাযায়। তাকে বাবু ভাইয়ে কৈ আছে ওলাবৰে মন নাযায়। আমি আপোনালোক লৈ যাই আছোঁ জু ৰোডৰ নতুন ব্ৰিজখন অঁ, দেখুৱাবলৈ। আমি যাই আছোঁ জু ৰোডত। জু ৰোডত কালি বোলে আমাৰ মামাই মুখ্যমন্ত্ৰীয়ে ব্ৰিজখন ইনগ্ৰেশ্যন কৰিছে, তাত চাব যাওঁ, আপোনালোকো দেখাওক। যাম দেখছি যাম, সেইকাৰণে ওলাব মন নাযায় যামৰ কাৰণে। যাম যাম চাওক গাড়ী, যাম ধুনীয়া যাম, যামৰ কাৰণে যাবই যাম দেখছে গাড়ী। যাম যাম ভাঙাই নাই, ইমান যাম। তাতে পূজাৰ বতৰ, বজাৰ কৰিব যাই আছে, আমো আহি আছোঁ ফুৰিবৰ কাৰণে। গাড়ী দিছপুৰ ফচিবলৈ পালোঁ, আছাম ছেক্ৰেটেৰিয়েট যাই আছোঁ আমি। এই দিছপুৰ সচিবালয়, আছাম ছেক্ৰেটেৰিয়েট, বিধানসভা, ইয়াতে অসম বিধানসভা হয় গাইজ চাওক। কি মজা বনাইছে, কিন্তু মজা আৰু চাওকচোন। আছাম বিধানসভা, আছাম লেজিসলেটিভ এছেম্বলি। গাইজ পূজাৰ কাৰণে গুৱাহাটীত বদলি গৈছে, দেখছি না? এটা ফুট ভিতৰত লাইট চাইট লগা, দুৰ্গা পূজাই পূজা দিয়ক আৰু নকওঁ তাক, চাই থাকক আপোনালোকে, দেখা পাব তাক, গম পাব তাক। গুৱাহাটীৰ ৰং সলনি সলনি হৈ গৈছে, ঘূৰি পালোঁ দিয়ক, আহি আছোঁ দিয়ক, যাম ভাঙি ভাঙি ঘূৰি দিয়ক। আমি চাই থাকক গাইজ আমি যুদ্ধৰ নতুন ঠাইখন পালোঁ আৰু যোৱাকালি মানে 19 তাৰিখে মাননীয় মুখ্যমন্ত্ৰীয়ে ইনগ্ৰেশ্যন কৰে। এই ব্ৰিজখনৰ লম্বা 2.28 কিলোমিটাৰ। চাই থাকক আপোনালোকে, দেখাই কৰিব ব্ৰিজখন পালোঁ আৰু আমি দিয়ক আৰু চাই থাকক। নিউ ব্ৰিজ, এইবিলাক ধুনীয়া ধুনীয়া চিনাৰী বনাই দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি ইনগ্ৰেশ্যন কৰিছে। 2.28 কিলোমিটাৰ দীঘল এই ব্ৰিজখন। 316.31 খৰচ কৰি এখন বনাইছে মানে। চাই থাকক, লাইট চাইট মজা লগাইছে আৰু মজা দিয়ক চাওক আৰু দুৰ্গা পূজা আৰু চাই থাকক দেখাই আছোঁ আপোনালোকক। আৰু ভালো বুলি দেখাই আছোঁ ক'ত যাওঁ, কি কৰোঁ, ক'ত দেখাওঁ, স্কিপ নকৰিব, স্কিপ নকৰিব, চাই থাকক। এই চাওঁ এইটো যা আমার নাই যাইলা, হ্যাঁ এগুলো আবার এখন আমার এখন
শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতু এইখন আমাৰ গাড়ী শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতু পাৰ কৰি হ'লেও আমি আগৰ ফালে যাই আছোঁ বহুত যাওঁ দেখাই আছোঁ কথা কষ্ট গাড়ী যাতে সেইফালৰ পৰা ঘূৰি আহিলোঁ এইবাৰ আমাৰ নীলমাটিয়ে ঘূৰি যোৱা এইটো ৰাস্তা বন্ধ দেখাই দিয়ে ব্ৰিজৰ ওপৰতে সেইফালে নীলমাটিও যাব পাৰি এইফালে যাব পাৰি সেইফালে আপুনি যাই কিনে আপোনাক দেখাই আছোঁ দেখা পাব আগে গাড়ী চব চেল্ফিত বিজি ধুনীয়া অসমৰ মেপ বনাই দিছে এখন দেখছি না চব চেল্ফিত বিজি চেল্ফি গাড়ী আমি উঠি ল'ব ভাবো আমি নুৰ'ব গাড়ী আমি ইয়াতে নুমিলোঁ ৰখিলোঁ এতিয়া মানুহবিলাকে চেল্ফি উঠিছে ধুনীয়া পইণ্ট এইটো আমি উঠোঁ অলপ চেল্ফি টেল্ফি আকৌ অলপ উঠাও ৰ'ব গাড়ী চিমত দুখ কৰি আছে যাওক চাই থাককচোন দেখাই আছোঁ ৰ'ব চাওক গাড়ী মোৰ পিছফালে এখন ধুনীয়া সেইখিনি মানে পাৰ্ক টাইপ কৰি দিছে আৰু ব্ৰিজৰ ওপৰতে চাওকচোন মানুহবোৰ দেখাতে চেল্ফি তোলা চেল্ফি মাৰা মানুহ চাওক গাড়ী চেল্ফি মাৰা চাওক এইবিলাক চেল্ফি চব চেল্ফি এই চেল্ফি চব ৰখি চেল্ফি মাৰি আছে গাড়ী আমি উঠিব মোক চেল্ফি ল'ব যাওক বাৰু চাই থাকক গাইজ ইমান ধুনীয়াকৈ বনাইছে মোৰ পিছফালে চাওকচোন আপোনালোকে মানুহবিলাকে সকলোৱে চেল্ফি উঠাত ফটো উঠাত পূৰা ব্যস্ত হৈ আছে কিন্তু এইবিলাক লেতেৰা পেতেৰা কৰিব নালাগে আৰু সকলোৱে ভালকৈ ৰাখিলে ভাল আৰু নতুনকৈ বনাইছে আৰু মোৰ পিছফালে এখন অসমৰ মেপো বনাইছে আপোনালোকে চাওকচোন মেপখন ইমান ধুনীয়াকৈ মেপখন বনাইছে চাওক গাইজ ইমান ধুনীয়া পেইণ্টিং কৰিছে আৰু মানুহবিলাকে ইয়াতে পিক চিক পেলাই কিবা কৰি পেলায় দিয়ক আৰু চাফা কৰি ৰাখক আৰু পিক চিক নেপেলাব ইয়াতে ইমান কষ্ট কৰি এইবিলাক পেইণ্ট কৰিছে ধুনীয়া চিনাৰী বনাইছে হাই ৰাইজসকল চাওক আমি বহুত কষ্ট কৰি মানে আপোনালোকক এই জোৰডত বনোৱা উৰণীয়া সেতুখন দেখাবলৈ আহিছোঁ আপোনালোকে এইখিনি মানে স্কিপ নকৰাকৈ চাই লওক মানে যদি চাবৰ মন আছে তেতিয়া মানে আপোনালোকে মোবাইলতে চাব পাৰিব আৰু যদি ভাল লাগে আপোনালোকে আহি কিনে চাব পাৰিব এতিয়াৰ পৰা মানে মানুহে আগতে জোৰডত আগতে চিন্তা কৰিছিলে আহিবলৈ মানে বহুত যাম আৰু তাৰোপৰি মানে এতিয়া আপোনালোকৰ মানে ভাল হৈছে চৰকাৰে মানে বহুত টকা খৰচ কৰি কিনে ব্ৰিজখন বনাইছে কিন্তু বনালে কি হ'ব মানুহবোৰে ইমান মানে বেয়া মানুহ পিক গুটখা খাইবোৰ পিক পেলাই চব মানে নষ্ট কৰি দিয়ে ইমান ধুনীয়া ধুনীয়া পেইণ্টিং কৰিছে চাওকচোন আপোনালোক কিমান টকা খৰচ কৰিছে কিমান কষ্ট কৰিছে বনোৱাসকলে এইবোৰ মানে দুখবোৰ বুজি নাপায় মানুহবোৰে কিন্তু কিছুমান মানে কি কৰে আহি কিনে ইয়াতে মানে কি কৰিব আপোনাৰ পিক পেলাব সেই আপোনালোকক বুজাওঁ আৰু সকলোকে ক'ব আৰু ভিডিঅ'টো মানে শ্বেয়াৰ কৰিব যাতে কোনো যাতে পিক নেপেলায় ৰাস্তাটো বেয়া নকৰে ব্ৰিজখন এতিয়া চাওকচোন দেখিবলৈ কিমান শুৱনি হৈছে কিন্তু পিক পেলাৰ পিছত চাব যে কেনেকুৱা দেখিবলৈ বেয়া হৈ যায় যে এখন আমাৰ দেশ এখন আমাৰ অসম নিজৰ দেশ নিজৰ অসমখন যদি নিজৰ বুলি ভাবি নোলোৱা তেনেহ'লে কেনেকৈ হ'ব এই চাওক আমি বহুত দূৰৰ পৰা আহিছোঁ এই আপোনালোক জাষ্ট দেখাবৰ কাৰণে কাইলৈ আহিম বুলি ভাবিছিলোঁ কিন্তু কাইলৈ কিবা কামৰ কাৰণে আহিব নোৱাৰিলোঁ চ' আজি আহিলোঁ আপোনালোক দেখাইছোঁ আপোনালোকে চাওক জোৰডৰ পৰা আহি আছোঁ এতিয়া আমি আৰু স্কুল পালোঁ এতিয়া তাৰপিছত ক'ত যাম ৰাইজসকল আমি এতিয়া আপোনালোকক এইটো কি ক'ব দিছপুৰৰ উৰণীয়া সেতুৰ ওপৰতে লৈ যাম চাব দিছপুৰৰ উৰণীয়া সেতুৰ ওপৰলৈ যাম আপোনালোকক দেখাই আছোঁ মানে পূজাৰ কাৰণে ধুনীয়া বনাইছে আৰু চব মানে লাইটে লাইট যাওক আৰু চব পূজা লাগি গৈছে দিয়ক আপোনালোকক লাগছে নাই গাইজ পূজা এই ভাই ভাবিলোঁ আমি শ্বপিং মলত থোৱা অলপ বজাৰ চজাৰ কৰোঁ নাই দিয়ক গাইজ নললোঁ মানুহৰ কাৰণে ইমান ভিৰ মানে আচৰিত হে গাইজ দিয়ক আমি নিপিন্ধো দিয়ক পুৰণ কাপোৰ পিন্ধি গৈছে কি দিয়ক চাওকচোন চাওক ব্ৰিজখন চাওক চাওক
গাইজ আমি এতিয়া দিছপুৰ ফ্লাইঅভাৰৰ ওপৰতে আছোঁ এতিয়া ৰুমলৈকে গৈ আছোঁ গৈ পোৱা নাই বাৰু এতিয়া অলপ যাম কম পাইছোঁ দিয়ক আৰু চাই আহিলোঁ দিয়ক আপোনালোকে ভিডিঅ'টো চাওক শেষলৈকে কেনে পালে জনাব নাপাৰিব কমেণ্ট কৰি গণ্ডগোল কেনেকুৱা লাগিছে আমাৰ মানে সেইটোৰ আপোনাৰ ডেক'ৰেশ্যনটো ভাল লাগিছেনে ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইছ মই ঘূৰি আহিলোঁ ফ্লাইঅভাৰ চালোঁ বা ভিডিঅ'বিলাকো কৰিলোঁ এতিয়া আহি পেলাই ৰুম পালোঁ আহি অলপ এতিয়া ফ্ৰেছ হওঁ আৰু আপোনালোকে ভিডিঅ'টো চাওক কেনে পালে জনাব লগতে লাইক কমেণ্ট শ্বেয়াৰ শান্তি কৰিব আৰু আপোনালোকে জানেইতো আৰু ছাপোৰ্ট কৰি যাওক দিয়ক বাৰু ঠিক আছে বাই বাই জয় অসম টেক কেয়াৰ